ডিফু ৰাংচিনা চাৰ্পক প্ৰেক্ষাগৃহত জাৰ্নালিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ দ্বিবাৰ্ষিক অধিৱেশন BLT চুক্তি অষ্টম দফা কাৰ্যকৰী বিপক্ষে আৰু 244 শীঘ্ৰে কাৰ্যকৰী সপক্ষে সংগ্ৰাম কৰি যাব CM ৰংহাং ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো বিশ্ব এছ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে সজাগতামূলক সভা ডিমা হাছাওত চাঞ্চল্য অচিনাক্ত দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত ডিমা হাছাও জিলা হাফলঙৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক বিষয়াগৰাকী হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰমজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলং ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত 1 ডিচেম্বৰত অনুষ্ঠিত হৈ যায় দিনজোৰা কাৰ্যসূচীৰে জাৰ্নালিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন জাফা অৰ্থাৎ জাৰ্নালিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ কাৰ্বি আংলং শাখাৰ উদ্যোগত অনুষ্ঠিত এই অধিৱেশনত জাৰ্নালিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ কাৰ্বি আংলং শাখাৰ সভাপতি ৰাজবীৰ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত হয় পুৱা জেফাৰ সভাপতি লংচিং তেৰণৰ পতাকা উত্তোলন সম্পাদক কুঞ্জমোহন ৰায় হাতেৰে স্মৃতি তৰ্পণ আদি কাৰ্যৰে শুভাৰম্ভণি হয় জাৰ্নালিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ দিনজোৰা কাৰ্যসূচী এছ'চিয়েশ্যনৰ কাৰ্বি শাখাৰ সভাপতি ৰাজবীৰ সিঙৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে MSc মুকুট মহন্ত KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰ জ্যেষ্ঠ সাংবাদিক নগেন বৰা জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে মুখ্য অতিথি হিচাপে দিয়া ভাষণত এইদৰে কয় যে বড়োসকলৰ পাৰ্বত্য জনজাতিকৰণৰ বাবে কেন্দ্ৰৰ যি প্ৰস্তাৱ তাক কোনোপধ্যে কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব আৰু সংবিধানৰ 244 ধাৰা অনুযায়ী স্বায়ত্তশাসিত ৰাজ্যৰ দাবীৰ সমাধানৰ বাবে সংগ্ৰাম কৰি যাব Press media support, reporter support in Karbi Anglong, specialist for development purpose. Development of purpose or যদি আমি advertisement কৰিব লাগে publicity কৰিব লাগে জানালে reporter বিলাকৰ support লাগিব say for example long standing demand article 244A under the Constitution of India বহুত দিনৰ পৰা আমি আন্দোলন কৰি আছো autonomous state ৰ নামত যে আমি কৈ আছো we need autonomous state because we have 10,000 full square kilometer geographical boundary in Karbi Anglong. Bigger than Goa and Sikkim. লগতে সমগ্ৰ কাৰ্বি আংলং জিলাত শান্তি সম্পত্তি অটুট ৰখাৰ বাবে পৰ্যায়মনে কাৰ্য কৰি যাব উল্লেখ্য সভাত জিলাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট সাংবাদিকসকলে অংশগ্ৰহণ কৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলা সদৰ চহৰ ডিফুটো বিশ্ব এছ দিৱস উপলক্ষে অনুষ্ঠিত হৈ যায় স্বাস্থ্য সম্বন্ধীয় সজাগতামূলক সভা সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ উদ্যোগত আৰু সন্থাৰ কাৰ্বি আংলং জিলা শাখাৰ সহযোগত ডিফু ক্লাবত 1 ডিচেম্বৰ সমগ্ৰ বিশ্বই পালন কৰিবলগীয়া এছ দিৱসৰে সংগতি অনুষ্ঠিত কৰা হয় এই সজাগতামূলক সভা বিশ্ব এছ দিৱসৰ উপলক্ষে সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ ডিফু ক্লাবত অনুষ্ঠিত হয় স্বাস্থ্য সম্বন্ধীয় এক সজাগতামূলক সভা সভাত অনুষ্ঠিত হোৱা পূৰ্বে পুৱা ডিফু অসামৰিক চিকিৎসালয় প্ৰাংগণৰ পৰা ডিফু ক্লাবলৈ চহৰৰ ৰাজপথেৰে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে তাৰ পিছত অনুষ্ঠিত হয় বিশ্ব এছ দিৱসৰ উপলক্ষে সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থা কাৰ্বি আংলং শাখাৰ সভানেত্ৰী বিনা কিলিংপিয়ে পৌৰোহিত্য কৰে সভাৰ মাজে মাজে স্বাস্থ্য কৰ্মীসকলৰ মাজত স্বাস্থ্য সম্বন্ধীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতাৰ লগতে প্ৰতিযোগিতাত বিজয়ীসকলকো একেখন সভাতে বঁটা প্ৰদান কৰা হয়
উল্লেখ্য সভাত সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ উপদেষ্টাকে ধৰি 4গৰাকী বিষয়ববীয়াসকলে অংশ লয় আনহাতে চলিত বৰ্ষ ছেপ্টেম্বৰ মাহৰ পৰা অহা আগষ্ট মাহলৈকে উদযাপন কৰিবলগীয়া সদৌ অসম ANM আৰু LSS ছাৰ্ভিচ সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষো আজি একেটা অনুষ্ঠানতে উদযাপন কৰা হয় এতিয়া ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলেহি আৰু তাৰ উপলক্ষে কাৰ্বি আংলং জিলাত আজি মাতৃ আৰু শিশুৰ ওপৰত এখন আলোচনা চক্ৰ আৰু কুইজ কম্পিটিশ্যন এটা পতা হৈছে আৰু ইয়াৰ উপৰিও আজি এইচ দিৱস আপোনালোকে জানে এইচ দিৱসৰ উপলক্ষে আমি এটা ৰেলী উলিয়াইছোঁ ডিপু টাউনৰ মাজেদি আহি আমি আকৌ ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালিকা বাইদেউ আৰু অতিৰিক্ত মুখ্য চিকিৎসক স্বাস্থ্য বিষয়া মহোদয় আৰু প্ৰতিষেধক বিষয়া উপস্থিত আছে আৰু আজি আমি যিটো কুইজ কম্পিটিশ্যন কৰিলোঁ তাত প্ৰথম দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীসকলক আমি দেখুওৱাৰ চেষ্টা কৰিলোঁ পংকজ ডেকা ৰিপৰ্ট কাট নিউজ ডিমা হাছাও জিলাত অঘটন অচিনাক্ত দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত জিলাখনৰ মুখ্য সদৰ চহৰ হাফলংস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া ডনাল্ড ডি ব্ৰিগেডে দুৰ্বৃত্তৰ কাৰ্যালয়ৰ ভিতৰতে গুলীয়ে আহত কৰি থৈ যায় বিষয়াগৰাকীক পাহাৰীয়া জিলাৰ ডিমা হাছাও সদৰ চহৰ হাফলংস্থিত হাফলং চৰকাৰী মহাবিদ্যালয়ৰ সমীপৰ খাদ্য আৰু অসামৰিক যোগান বিভাগত দিনৰ পোহৰতে সংঘটিত হয় এই ঘটনা হাফলং আৰক্ষী থানাৰ অন্তৰ্গত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যালয় চলি থকা সময়তে বিয়লি প্ৰায় 3:30 বজাৰ ভিতৰত এজন অচিনাক্ত দুৰ্বৃত্তই কাৰ্যালয়ৰ নিৰ্বিবাদে সোমাই আহে আৰু বিষয়াগৰাকীৰ কোঠালীত পৰিদৰ্শক ডনাল্ড ডি ব্ৰিগেডেক গুলীয়াই আহত কৰি থৈ যায় প্ৰত্যক্ষদৰ্শীৰ মতে অচিনাক্ত দুৰ্বৃত্তজনে ডি ব্ৰিগেডেক দুই যায় গুলী মাৰি আহত কৰি নিৰাপদে কাৰ্যালয়ৰ পৰা ওলাই যায় आसपास होगा इंसिडेंट तो एक आदमी आया बोला हम तो अलग अलग रूम में तो हम लोग सिर्फ में तो अकेला बैठा उसका रूम में तो आप लोग मोर सेल करी है ना वो आके दुई बार गोली मारा हम तो मतलब हम लोग बोलते सेक्रेटरी से बोले 2 बार मारा बोलते ना नहीं हम सिर्फ एसपी के साथ में तो बोला आदमी तो इतना लंबा तो नहीं है उसका सबमिट करने के सामने एसपी के साथ तो গুৰুতৰভাৱে আহত ডি ব্ৰিগেডে তৎক্ষণাত হাফলং অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰি থকা হৈছে এই ঘটনা সন্দৰ্ভত হাফলং আৰক্ষী জোৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে উল্লেখ্য এই ঘটনা খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ হাফলং চহৰত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে হাফলঙৰ পৰা সুৰজ বৰ্মন আৰু বঠাদলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ ভাৰতীয় নাগৰিক হোৱা গুৰুত্বপূৰ্ণ প্ৰমাণ আধাৰ কাৰ্ড লগতে আধাৰ কাৰ্ড থাকিলে চৰকাৰী বা অৰ্ধ চৰকাৰী প্ৰতিষ্ঠান আবেদন পত্ৰৰ লগতে গাঁঠিবলগীয়া এজাবা প্ৰমাণপত্ৰ থাকিলেও যদিও আধাৰ কাৰ্ড অতি জৰুৰী হৈ পৰিছে চৰকাৰী হিচাপত নিজৰ পৰিচয় প্ৰদানৰ বিশেষকৈ ইণ্টাৰনেট তথা ডিজিটেল যুগত আধাৰ কাৰ্ড অতি জৰুৰী বিষয় দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো আধাৰ কাৰ্ডৰ ওপৰত জিলা প্ৰশাসনে গুৰুত্ব দিছে 2018 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰথম আধাৰ কাৰ্ড প্ৰদানৰ কাৰ্যকৰী ডিপু ষ্টেট বেংকৰ শাখাৰ জৰিয়তে চলি আহিছে যদিও পিছত লাংপি দেহাংকি গাঁৱলীয়া বেংকৰ শাখাটো আধাৰ কাৰ্ড প্ৰদান কৰিবলৈ আৰম্ভ কৰে বৰ্তমান দুয়ো শাখাতে উপযুক্ত প্ৰমাণপত্ৰ জমা দিয়াৰ পৰিপ্ৰেক্ষিতত আধাৰ কাৰ্ড প্ৰদান কৰি আহিছে এতিয়ালৈ আধাৰ কাৰ্ড পোৱা নোপোৱা পৰিপ্ৰেক্ষিতত আজি ডিফুস্থিত এগ্ৰিকালচাৰ গ্ৰন্থ চেণ্টাৰত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভা এই সম্পৰ্কে অতিৰিক্ত উপায়ুক্ত নাহৰ সিং বে পৰিচালনাত অনুষ্ঠিত সভাত কাৰ্বি আংলঙত যোগদান কৰা নতুন উপায়ুক্ত এম শইকীয়াও উপস্থিত থাকে লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা বিষয়াসকল যোগদান কৰে
সময় হৈছে এটি সম বাণিজ্যিক বিৰতিৰ Good news. Free coaching for matric candidates 2019 from 5th December 2018 to 5th February 2019 for the following subjects: General Mathematics, General Science and Hindi at Lower Basic LP School near Town Committee Office, Depot, Karbi Anglong. For caste STH, STP, SC, General and OBC are welcome. Organized by Karbi Anglong United People's Association, Central Committee, Depot. For admission forms and details, please contact Assistant General Secretary Mr. Joy Singh Timong 936596726, Education Secretary Mr. Jacob Togbi 936508871, Office Secretary Mr. Lee Sonteron 6900715216. Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu, Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অলপতে অসমৰ প্ৰশাসনিক সেৱা পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰ 31 নম্বৰ স্থান দখল কৰিছে জাংমিৰ্চাৰ ৰংফাৰ্পি জাংমিৰ্চাৰ এই ফলাফলত পিতৃ-মাতৃ তথা পৰিয়ালৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসীয়ে আনন্দিত হৈছে কেইবাটাও ঠাইত বিভিন্ন সংগঠনে তেওঁক আদৰেৰে নিমন্ত্ৰণ কৰি সম্বৰ্ধনা জনাইছে এনসিসিত ৰাষ্ট্ৰপতি পুৰস্কাৰ আজৰি আনিবলৈ সক্ষম হোৱা মানাই ইংটিপুকু উষ্ম আদৰণি জনোৱা হয় 1 ডিচেম্বৰত জপৰালাংছ কুডাম ইংলিছ স্কুলত দুয়োগৰাকীকে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ডিফুৰ নিবাসী খনচিং ৰংফাৰ আৰু অম্ফু তেৰণপ্ৰী জিয়ৰী জাংমিৰ্চৰ ৰংফাৰপিক জপৰালাংছ কুডাম ইংলিছ স্কুলত জনোৱা হয় আনুষ্ঠানিক সম্বৰ্ধনা ৰাজ্যৰ ভিতৰত 31 নম্বৰৰ প্ৰশাসনিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাৰ লগতে নিজৰ চহৰ তথা গাঁওখনলৈ গৌৰৱ কঢ়িয়াই অনা জাংমিৰ্চৰ ৰংফাৰপিক জপৰালাংছ চাফাপানীৰ গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়া আৰু উপসভাপতিসকলে মিলি আদৰণি জনায় আনহাতে এনসিসিত সৰ্বভাৰতীয় পৰ্যায়ত অৱতীৰ্ণ হৈ সন্মানীয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা মানাই ইন্টিপুকু এই একেখন সভাতে আদৰণি জনোৱা হয় জাংমিৰ্চাই দিয়া ভাষণত নিজৰ বিষয় ক'বলৈ গৈ অধ্যয়নত কঠোৰ আৰু একান্ত পৰিশ্ৰম কৰাৰ লগতে সন্তানসকলে নিজৰ পিতৃ-মাতৃৰ কথা মানি চলাৰ কথা ব্যক্ত কৰে ni lam ma ning je he o el sta o ve ki mi tum han si isi ni lam ning je poi pasi ma tha lo ni li tum o somar tum ke epae po si ki thena li tum han ke o somar le mesen sita apae po tum mesen posi mesen lo po hingno dak sita epae po tum han si hingno posi po le hello ni tum o somar tum han ke yu tum han ke ekdom daityo the pikson lo jo
epai po aman klipi epai po amahang paklar ano kan padingge lagi sob nili tum upor se do labla la hello la solam bang tum owe kimi bang hodai dai ning chibi pon verni e so ko ben ning chibi pon verni je ajat leklem sita nili tum aplang epai po pan chibi pon nei chimat haponi je ola so kam klem delete epai por ma ning duk de jima aning thejima lahai ma tha pon se ajal kam ta ekeng ta mane ekeng kam ta chibi pon nang ji pusini li ma tha lo so phandala si pu pon iklo angke father ki puson chipaduk vek ni hard work ke nang vek po e so ko penta porhi phan ke bad pi nang ni ki jui ki kan ki dam je po je pi to pen lahai ta do nei lahai da ke ne klem pon ni jui dam nei sita ki porhi bang chiting ni det ni e so ko pen jodi che porhi pon pamilote jodi ni tum foundation me pon sen lote mo ake the ta mo the ake the hota thexeri ba ake the dim ta le dunji busi ne matha anke father to pulo je hoda ini je aki bi busi matha ponang ne ta thekji busi matha pon ne nili po ke la da patorong ben si thelo nili po da ni tu sob ni tum ta isivet lo dak pen si nili po ta thang da pirthe thenglong de pin lo ani je chipaduk pen si non difu civil hospital long claim bom lo ani je chipaduk pa ani je atowar chiripon bom ani je pohipon bom si an pa ni poda ke thelo la heno nangli tum ta thek bon jim lada e nil tum ke dak we ji na ho le dun de lo ni tum ke la an we lo pol hai ke tia chima thanang ni chipaduk pon bom nang po arnam do chipaduk pon te arnam nang lang wek ji angke la thang ma thanang ni lo jo chipaduk lo te arnam nang lang vek pong ke nang pon vek po to war ke arnam nang pi vek po ni tuma kam ke khali chipaduk pon nang po epai po to malam chikroi ver nang po hodai de pi po la a phan se ma thapo nang po jo e neta eu so ko উল্লেখ্য এই আদৰণি সভা স্থানীয় কেইবাগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ৰাইজ উপস্থিত থাকে বুকাজনৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ নীলিপ সমষ্টিৰ ডেটৰ কংগ্ৰেছৰ স্থিতি প্ৰদৰ্শন সভা তথা গণযোগদান নীলিপ আৰু দুৱাৰবাগৰি পৰিষদ এলেকাৰ 400টা পৰিয়ালৰ আন দলৰ পৰা আহি আনুষ্ঠানিক যোগদান কাৰ্বি আংলং জিলাত সম্পত্তি চকুৰ আগত সকলে জিলাবাসীয়ে দেখি থকা উন্নয়নমূলক কাম-কাজ প্ৰকৃততে বিগত কংগ্ৰেছৰ দিনত লোৱা আঁচনিহে প্ৰাক্তন সাংসদ বীৰেন সিং ইংতিৰে সাংবাদিকৰ এক চমু সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰিলে সাংসদগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে ব্যাপক প্ৰস্তুতি কাৰ্য কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এলৈ ঠায়ে ঠায়ে সভা অনুষ্ঠিত কৰি জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্ববৰ্গই দলীয় স্থিতি মজবুত কৰিবলৈ আৰম্ভ কৰিছে দুৱাৰবাগৰি আৰু নীলিপ পৰিষদ দুই সমষ্টিৰ বাবে নীলিপ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰাজেন ইংতিৰ পৌৰোহিত্যত অনুষ্ঠিত কংগ্ৰেছৰ স্থিতি প্ৰদৰ্শন সভাত সাংসদ বীৰেন সিং ইংতিয়ে মুখ্য অতিথি প্ৰাক্তন বিধায়ক ক্লেণ্টন ইংতি আৰু পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক টেৰণ মহিলা কংগ্ৰেছৰ নেত্ৰী কাছাং টেৰাংপি সাধাৰণ সম্পাদক সুৰেন সিংহাৰ সদৌ অসম যুৱ কংগ্ৰেছ কমিটিৰ সমন্বয়ক লংকি টেৰণকে ধৰি NSY সভাপতি আংজক টিমুঙে প্ৰমুখ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰে মুঠতে বিভিন্ন নেতা পালি নেতা অংশগ্ৰহণেৰে অনুষ্ঠিত সভা দুই সমষ্টিৰ 400 ঘৰৰ পৰিয়ালে আনুষ্ঠানিক যোগদান কৰি কংগ্ৰেছৰ দলীয় স্থিতি প্ৰদৰ্শনে ভিতৰ চৰাত যে ঠিকেই আছে তাক প্ৰমাণ কৰিবলৈ বিচাৰিছে ৰাইজৰ আগত গোটেই কাৰ্বি আংলঙত 26টা সমষ্টি আছে 26টা সমষ্টিটো বিজেপিক আদি কৰি বিভিন্ন দলৰ পৰা কংগ্ৰেছৰ আহ্বান কথা আছে আমালৈ আহি আছে সেইকাৰণে ডিপুত এক ঠাইতে আমি এই এৰিয়াটো নকৰি পেলাই সমষ্টি হোৱাই যাম বুলি পেলাই আমি যাতে তাত কাৰণ ইয়াৰ পৰা ডিপু হয়তো সময় দিছে খৰচৰ কথা আছে বিভিন্ন কথা আছে সেইকাৰণে ইয়াত প্ৰথমতে আমি আৰম্ভ কৰিছোঁ এই দুটা সমষ্টি নীলিপ আৰু ইয়াত গোটেই একেলগে কৰিব পৰা যায় আজি 325 ৰেকৰ্ড থকা মতে 325 দুই দলৰ পৰা জইন কৰিছে
মেক্সিমাম ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ এইবিলাক তেওঁলোকে অহাৰ কাৰণে আমি এইটো লৈছোঁ কাৰণ ৰাজনীতিটো আমিতো বাধা দিব নোৱাৰোঁ আইন বুলি ক'লে জাতীয় কংগ্ৰেছ বুলি কৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ সেইটো বিজেপি ৰিপুণ কৰা প্ৰাৰ্থী নহয় কিন্তু অল ইণ্ডিয়া পাৰ্টি আহিব খুজিলেতো আমি বাধা দিব নোৱাৰোঁ সেইকাৰণে তেওঁলোকে আহিছে আৰু আমি আশা ৰাখিছোঁ ভাৰতবৰ্ষৰ যিটো এতিয়া পৰিৱেশ চলি আছে ৰাজনীতি যিটো এটমছফিয়াৰ সেইটোলৈ চাই মানুহৰ মনটো পূৰা এতিয়া উদং হৈ পেলাই কৈছে যে এই 4 বছৰ যিটো বিজেপি মিছ হ'ল আমি তেতিয়া আমি ভাল নাপাওঁ সদায় মিছা কথা কয় আমাৰ প্ৰথমতে ইকনমিক ক্ৰাইচিছ ইমান হৈছে সিহঁতে এতিয়াও এইটো কয় এই নতুন ষ্টেপ ইকনমিক ষ্টেপটো লোৱাৰ কাৰণে আমাৰ বহুত মংগল ইংহি ৰিপৰ্ট কাট নিউজ প্ৰথম পৰ্যায় পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথোন 4টা দিন ভিন্ন ৰাজনৈতিক দলৰ মাজত এতিয়া নিৰ্বাচনী প্ৰচাৰ ব্যাপক হাৰ বৃদ্ধি পাইছে অন্যান্য দলৰ লগতে শাসকীয় বিজেপি দলৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী মাধৱপাৰা জিলা পৰিষদত দলীয় নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে 120 নং বৰপথাৰ গাঁও পঞ্চায়তত শনিবাৰে এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় এই সভাত ৰাজ্যিক বিজেপি নবাৰুণ মেধিৰ উপস্থিত থাকি জিলা পৰিষদৰ প্ৰাৰ্থী টুটু কোঁৱৰ আঞ্চলিক পঞ্চায়ত সদস্য নয়মী কাৰ্জী সভানেত্ৰী নলিনী দেৱী লগতে আন প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বহুমূল্য ভোটটো যেন আমাৰ 4জন প্ৰাৰ্থী থাকিব আৰু 4জন প্ৰাৰ্থী 4টা বেলেগ পাব পাৰিব আৰু তাত আমাৰ বিজেপিৰ প্ৰতীক চিহ্ন হিচাপে পদুম ফুলৰ ছবি থাকিব আৰু সেই প্ৰতীক চিহ্নত আপোনালোকে বহুমূলীয়া ভোটটো আমাক দি যেন জয়যুক্ত কৰে আৰু আমি যদি আজি আপোনালোকে আশীৰ্বাদত আমাক যদি জয়যুক্ত কৰায় প্ৰথম আপোনালোকক আমি দিলোঁ নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰে সৰ্বানন্দ সোণোৱাল অসম চৰকাৰে স্বচ্ছতা নামৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি প্ৰথম পালন কৰিলে কেনেকৈ পালন কৰিলে এই সভাতে বৰপথাৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী সৰস্বতী মণ্ডলৰ লগতে বহু নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে আচলতে ইস্যু বুলি ক'লে আমাৰ ধৰণৰ বিভিন্ন ধৰণৰ ইস্যু আছে তাৰপিছত আমি প্ৰথম ইস্যুটো হৈছে যে আমি দুৰ্নীতিমুক্ত আৰু ভ্ৰষ্টাচাৰমুক্ত এখন পঞ্চায়ত গঢ়িম বুলি আমি পৰিকল্পনা কৰিছোঁ আমাৰ ডাঙৰ ইস্যু সেইটোৱে যে বিগত সময়ত কংগ্ৰেছ চৰকাৰৰ যিবিলাক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰম্ভ হৈছে দুখীয়া মানুহৰ টেক্স ঘূৰিব বা তেওঁলোকে যিবিলাক নীতি অৱলম্বন কৰিছে সেইবোৰ আমি দূৰ কৰি এটলিষ্ট আমি দুখীয়া মানুহক আমি তেওঁলোকৰ যিটো উপযুক্ত প্ৰাপ্য সেইবোৰ প্ৰাপ্য প্ৰদান কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সেইখিনি লৈ পেলাই সেইটো আমি আমাৰ ডাঙৰ ইস্যু সেইটো লৈ পেলাই আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ বৈঠালাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ